ৰাজ অভিষেক নতুন ৰজা নিৰ্বাচনক লৈ কপিকুলৰ ৰাজ্য হিচাপে জনাজাত কৃষ্ণাইৰ ঐতিহাসিক টুকুৰাচৰী দেৱালয়ত সৃষ্টি হল উখল মাখল পৰিৱেশৰ ৰূপৰ পাত্ৰত গাখীৰ খুৱাই মালা গামোচা পিন্ধাই কপিকুলৰ ৰজাক দায়িত্ব অৰ্পণ কৰিলে ভক্তই বান্দৰৰ ৰাজ্যৰ নতুন ৰজা ৰূপৰ পাত্ৰত গাখীৰ খুৱাই মালা গামোচা পিন্ধাই ৰজাক দায়িত্ব অৰ্পণ ঐতিহাসিক টুকুৰেশ্বৰী দেৱালয়ত উখল মাখল পৰিৱেশ পূৰ্বৰ ৰজাৰ বৰপুত্ৰক নতুন ৰজা নিৰ্বাচন বান্দৰৰ ৰাজ্যত ৰাজ অভিষেক কপিকুলৰ ৰাজ্য হিচাপে জনাজাত কৃষ্ণাই ঐতিহাসিক টুকুৰেশ্বৰী দেৱালয়ত উখল মাখল পৰিৱেশ ডেকাৰ পৰা বুঢ়ালৈ শিশুৰ পৰা বৃদ্ধলৈ সকলো ঢপলি আহিছে মন্দিৰলৈ নাম প্ৰসংগ বেণ্ড পাৰ্টিৰ তালত সকলোৱে নাচিছে একেলগে কাৰণ গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী টুকুৰেশ্বৰী দেৱালয়ত সম্পূৰ্ণ ৰজাদিনীয়া পৰম্পৰাৰে ৰাজ অভিষেক পাতি নিৰ্বাচন কৰা হল বান্দৰৰ নতুন ৰজা 17 শতিকাৰ শেষৰ ফালে বিজনী ৰজা কুমুদ নাৰায়ণে স্থাপন কৰা দিনৰে পৰা টুকুৰেশ্বৰী দেৱালয়ত কপিকুল পৰিচালিত হৈছিল কপি ৰজাৰ দ্বাৰা বান্দৰৰ ৰজাৰ মৃত্যুৰ পিছত নতুন ৰজা নিৰ্বাচিত কৰাটো দেৱালয়খনৰ এটা পৰম্পৰা শেহতীয়াকৈ টুকুৰেশ্বৰীৰ কপি ৰজা বিগত 6 মাহ ধৰি সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত দেৱালয়খনৰ পৰিচালনা সমিতিয়ে নিৰ্বাচন কৰিলে নতুন ৰজা পূৰ্বৰ ৰজাৰ বৰপুত্ৰক নতুন ৰজা হিচাপে নিৰ্বাচিত কৰিলে দেৱালয়খনৰ পৰিচালনা সমিতিয়ে আমাৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ইয়াত ৰাজ অভিষেকৰ জৰিয়তে নতুনকৈ ৰজা পতাৰ নিয়ম নীতি পূৰ্বৰে পৰা চলি আহিছে আৰু সেই পৰম্পৰাকে ৰক্ষা কৰি আজি আমি ইয়াত বান্দৰৰ ৰজা পতাৰ কাৰণে ৰাজ অভিষেকৰ আয়োজন কৰিছোঁ সম্পূৰ্ণ ৰাজকীয় পৰম্পৰাৰ মাজেৰে আয়তী উৰুলি সংশোধনীৰে কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত 25 বছৰৰ পিছত অনুষ্ঠিত হয় বান্দৰৰ ৰাজ অভিষেক উল্লেখ্য যে 6 মাহ ধৰি কপিকুলৰ মাজত ৰজা নথকাৰ বাবেই সৃষ্টি হৈছিল বিশৃংখলতা পৰম্পৰাগত অনুসৰি কপিৰাজে দেৱীমাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছতেহে পাহাৰৰ অন্য বান্দৰে প্ৰসাদ গ্ৰহণ কৰি এইখন কপিকুলৰ ৰাজ্যত নিউজ 18 অসম নৰ্থ ইষ্ট